এইটো চাবা আহাচোন তামাম কৰিছে দেই কিন্তু মজা হৈছে বহুত ধুনীয়া কাহানী লিখিছে দেই কিন্তু চাও মোকো দেখা ইমান ধুনীয়াকৈ অভিনয় কৰিব জানিছে সিহঁতে বহুত ভাল লাগিছে চাই চোৱাচোন তুমি চোৱা ভালকে চোৱা আমিও বনোৱা কৰিম দে এনেকুৱা পিছে কি হ'ব তোমাক গালিয়ে পাৰি থাকে ন ঠিকেই কৈছে ধুনু মা আহিলা নেকি তুমি বাই ভিতৰতে আছে অলপ মোবাইল চাই আছিলো মা মই মাতি দিছো ৰ বা বা মা আহিছে তোক মাতিছে মা আপুনি আহি পালে তোক মই এইবোৰ চাফা কৰিব দিয়া নাছিলোঁ কি কৰি আছিলি তোকতো মই তাৰ লগত লগ হ'ব দিয়া নাছিলোঁ মইতো চাফা কৰি আছিলোৱেই ভাইটিয়েহে মোবাইল চাব মাতিছিল তই দেখোন মই ঘৰত থাকিলে একদম চুপচাপ হৈ থাকোঁ তেনেহ'লে আপুনি বাহিৰলৈ যোৱা বন্ধ কৰি দিয়ক মাৰৰ মূৰটো খালে এতিয়া আমাকো জ্বলাই মাৰিছ তোক আজি মা কি হৈছে অনবৰতে তাই গালি সপনি কিয় পাৰি থাক ভাইটি কওক দে সঁচা কথাটোহে কৈছে মায়ে বা ইমান একেবাৰে ভাইবনি দেখাইছে ধুনু তুমি ভিতৰলৈ যোৱা মা মা এতিয়া সি সৰু হৈ আছে তাক গালি নাপাৰিবাচোন মই মনৰ ৰাখোঁ কৰোঁ যিকোৰ তাকে কৰোঁ তাতে তোমাৰ ক'বলগীয়া কি আছে হ'ব মা একো নকওঁ আৰু কি চাই আছা বাথৰুমৰ কাপোৰ কেইটা আছে ধুই গৈ যা হ'ব মা ৰুমকেইটা ঝাৰু দি লওঁ এনেকৈ ভাগে এনে সপোন এনেকৈ ছিগে এনে বান্ধোন কোনে ক'ব মোক আজি গোপনে কাষলৈ আহি কোনে ক'ব বাৰু কোন মৰা হ'ব মা ৰুমকেইটা ঝাৰু দি লওঁ ৰবা দেউতাৰে ফোন কৰিছে চুপ থাকিবি হেল্ল' কি কৰি আছা ভালনে আপোনাৰ ঘৰলৈ কেতিয়া আহিবা তাই ঘৰতে নাথাকে মই কাম কৰি ভাগৰি পৰিছোঁ কিবা এটা ব্যৱস্থা কৰিব লাগে আৰু মা মইতো ঘৰতে আছোঁ আপুনি কিয় মিছা কথা ক'লে কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে তুমি নাজানা নেকি বাথৰুমৰ কাপোৰ কেইটা ধুই গৈ যা তই দেখোন ইয়াতে বহি আছ ঐ তোৰ গাৰ্লফ্ৰেণ্ডজনীৰ ফটো চা ধেত সেইবোৰ কিবা চাব লগা বস্তু নেকি বজাৰৰ বস্তু নহয় তহঁতে বাৰু ছোৱালীক সন্মান নকৰা কিন্তু মইতো তেনেকুৱা নহয় তোৰ ঘৰত মা ভনী নাই নেকি মোৰোতো এজনী বা আছে ফাল্টু বুলি ভাবিছো তোৰ ফাটালে ধেত মনে থাক কতো শান্তি নোহোৱা হৈছে আৰু তোমাৰে মোৰে নিবিৰে নিশা তোমাৰে মোৰে নিবিৰে নিশা হ'ব পাৰে তোৰ আকৌ কি হ'ল আৰে ভাই কি হোৱা নাই সেইটো সুধ মাই বাক দিনে কৰা অত্যাচাৰ চাই থাকিব নোৱাৰো আৰু আনফালে মাৰ ওপৰত এষাৰ কথাও ক'ব নোৱাৰো মোৰ মাথাই কাম নকৰা হৈ গৈছে আৰু হয় নেকি তোৰ বাৰা ফালৰ এটা চাই বিয়া দি দিম তহঁতে ঠিকেই কৈছা কিন্তু আজিকালি ভাল ল'ৰা পোৱাটোৱেই টান ক'তনো পাওঁ এই চাওঁ দে মোকো দে অলপ ময়ো খাওঁ দে খা পাছত হ'ব তই মাত্ৰ আমাক পাৰ্মিশ্যন দি তোৰ চোতালত কালি ভাল ল'ৰা উপস্থিত হ'ব না কি ক হ'ব দে বাৰু মই যাওঁ কাইলৈ লগ পাম
ৰাতিও ভাত দিয়া নাই মোৰ ভোক লাগিছে মোক কিবা অলপ তোৰ মৰা মাইলে জোগাৰ দি থৈছে নেকি তই নিজৰ ইচ্ছামতে যি হ'লেও কৰা যায় আজি তোক শেষ বনাই দিম মা কি কৰে ভাইটি ভাইটি আৰু চিঞৰ বা কি হৈছে মা বা কি হৈছে চাও ক'ত দুপালি মই মলমটো আনি আছো ৰ ইছ ৰাম কেনেকৈ হৈ ৰ'ল এইবোৰ ৰাতিপুৱালে দেখোন বা ৰ'দটোও কিন্তু বহুত ওলাইছে দেই আজি দিনটো যে কেনেকৈ পাৰ কৰিম নহয় এইখন আৰু কি হ'ল টেবুলত ৰাতিপুৱাই পুৱাই আৰে মোৰ মা আৰু ভাইটি মোৰ মৰাৰ কাৰণ কোনো নহয় ভাইটি তই ভালদৰে পঢ়া পাতি কৰিবি মা মোক পাৰিলে ক্ষমা কৰি দিবি বিদায় লৈ বা তুমি ক'ত আছা তুমি মোক এৰি তই কিয় গ'লা বা কি হ'ল আঁতৰি যা তোৰ কাৰণে আজি মই বাঘ হেৰুৱাব লগা হ'ল আঁতৰি যা তোমাৰ এই অত্যাচাৰ তোমাৰ এই স্বভাৱ সেইকাৰণে মই আজি বাঘ হেৰুৱাব লগা হ'ল থাকা তুমি অকলে